শান্তি আশ্ৰম যোৰহাট চহৰৰ উত্তৰ পশ্চিম দিশত 1911 চনত এই মঠ স্থাপিত হৈছিল। স্বামী নিগমানন্দ সৰস্বতীয়ে পশ্চিমবংগৰ পৰা যোৰহাটৰ ব্ৰিটিছৰ অধীনত চাকৰি কৰিবলৈ আহি কেইবছৰমান চাকৰি কৰাৰ পাছত পাৰ্থিৱ মায়ামোহৰ প্ৰতি বৈৰাগ্য উৎপন্ন হৈ সন্ন্যাস গ্ৰহণ কৰে। গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰি তেওঁ জীৱৰ অন্বেষণৰ বাবে যাত্ৰা আৰম্ভ কৰে। যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰত এটা স্থানত তেওঁৰ আত্মজ্ঞান জাগ্ৰত হয়। ইয়াৰ পাছতে তেওঁ যোৰহাটৰ এই ককিলামুখত এই মঠ প্ৰতিষ্ঠা কৰে। তেওঁৰ মৃত্যুৰ পিছত স্বামী স্বৰূপানন্দৰ উদ্যোগত আশ্ৰমখন এটা মঠলৈ পৰিৱৰ্তন কৰা হয়। এই মঠত কোনো মূৰ্তি নাই। মূৰ্তি সলনি গুৰু শংকৰাচাৰ্যৰ আসন প্ৰতিষ্ঠা কৰা হয়। প্ৰতিদিনে ইয়াত নাম কীৰ্তন কৰা হয়। সুন্দৰ প্ৰাকৃতিক পৰিৱেশত স্থাপিত এই মঠত ব্ৰহ্মচৰ্য যোগ জীৱনৰ বিভিন্ন কৰ্মকাণ্ডৰ লগত জড়িত বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। যোৰহাটৰ এই সুন্দৰ ঠাইত আপুনি কেতিয়াবা আহিছেনে?